নমস্কাৰ বন্ধুসকল, ডিজিটেল কুপন চেনেলটোলৈ আপোনালোকক স্বাগতম জনাইছোঁ। যদি মোৰ চেনেলটো আপোনালোকে প্ৰথমবাৰ চাই আছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব। ভিডিঅ'টো যদি চাই ভাল পায় এটা লাইক কৰিব, শ্বেয়াৰ কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। 22 আৰু 23 বৰ্ষৰ MLA স্কলাৰশ্বিপ কেনেকৈ এপ্লাই কৰিব? 30,000কৈ টকা পাব যদি আপুনি এই স্কলাৰশ্বিপটো এপ্লাই কৰে। সকলো ধৰণৰ কাষ্টেই এই স্কলাৰশ্বিপখন এপ্লাই কৰিব পাৰে। সকলো ডিষ্ট্ৰিক্টৰ বাবে প্ৰযোজ্য। কেনেকৈ স্কলাৰশ্বিপ লাভ কৰিব? কোনসকল ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপখন পাব? ক'ত গৈ ফৰ্মখন জমা দিব লাগিব? ফৰ্মখন ক'ত পাব? সকলো ছাত্ৰ ছাত্ৰীয়ে এই স্কলাৰশ্বিপ লাভ কৰিব। আপোনাৰ এৰিয়াৰ MLA অফিচত গৈ খবৰ কৰিলে এই ফৰ্ম জমা দিব পাৰিব। ইয়াৰ বিষয়ে ভালকৈ যদি জানিব বিচাৰে তেতিয়া নিজৰ এৰিয়াৰ MLA কাৰ্যালয়ত গৈ সুধিলেই ভালকৈ বুজাই দিব, বা অধ্যয়ন কৰি থকা স্কুল বা কলেজখনৰ প্ৰিন্সিপালক সুধিলেই সকলো কথা সুন্দৰকৈ বুজাই দিব। এই সকলো কথা বুজিলৈহে এই ফৰ্মখন আপুনি ফিলআপ কৰিব বা এপ্লাই কৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত ফৰ্মখনৰ লিংক দিয়া আছে। লিংকৰ পৰা আপুনি ফৰ্মখন ডাউনলোড কৰিব পাৰে, বা MLA অফিচত গৈও আপুনি এই ফৰ্মখন ল'ব পাৰে, বা স্কুল বা কলেজখনত গৈও এই ফৰ্ম আপুনি ল'ব পাৰে। ফৰ্মখনৰ লগত আপুনি কি কি ডকুমেণ্ট দিব লাগিব? ফৰ্মখনৰ লগত আপুনি দিব লাগিব পেন কাৰ্ড, বেংক পাছবুক, ভোটাৰ আইডি প্লাছ আপোনাৰ আধাৰ কাৰ্ড আৰু পাছপোৰ্ট চাইজৰ ফটো একপি লাগিব। হয়তো ফটো বেছিও লাগিব পাৰে। আপুনি সুধি লৈ ভালকৈ জানি বুজি লৈ জমা দিয়াটো ভাল হয়। ফৰ্মখন কেনেকৈ ফিলআপ কৰিব এবাৰ চাই ল'লে ভাল হয়। প্ৰথমতে আপোনাৰ নেম অফ এপ্লিকেণ্ট, আপোনাৰ নামটো ইয়াতে লিখিব। নেক্সট আপুনি ডেট অফ বাৰ্থটো বহাব। নেক্সট আপুনি গাৰ্জেন নেমটো বহাব। আপোনাৰ গাৰ্জেন নেমটো বহাব। ইয়াতে গাৰ্জেনে কি কৰে লিখিব। আপোনাৰ জেণ্ডাৰটো চিলেক্ট কৰিব, মেল নে ফিমেল যি হয় চিলেক্ট কৰিব জেণ্ডাৰটো। মেল ফিমেল আদাৰ্ছ যি হয় ইয়াতে লিখিব। নেক্সট আহিলে আপোনাৰ ডিষ্ট্ৰিক্ট। আপুনি আপোনাৰ ডিষ্ট্ৰিক্টটো চিলেক্ট কৰিব। চাৰ্কলটো চিলেক্ট কৰিব, আপোনাৰটো চিলেক্ট কৰিব। আপুনি ইয়াতে চাৰ্কলটো চিলেক্ট কৰিব। ৱাৰ্ড নাম্বাৰ যদি আপুনি টাউনৰ পৰা কৰি আছে তেতিয়াহ'লে আপুনি উৰ্বান এৰিয়া অপশ্যনটো, যিকেইটা অপশ্যন দি আছে গোটেইখিনি ফিলআপ কৰিব। যদি আপুনি টাউন এৰিয়া হয় তেতিয়াহ'লে আপুনি এই ঘৰটোত ফিলআপ কৰিব। আৰু আপুনি যদি গাঁৱৰ পৰা কৰি আছে তেতিয়াহ'লে আপুনি এই অপশ্যনটোত ক্লিক কৰিব। ইয়াতে আপুনি ব্লক দিব, ভিলেজ দিব, পুলিচ ষ্টেচন, গোটেইখিনি পিন কোড ধুনীয়াকৈ বহাই দিব। আপোনাৰ নেক্সট আহিলে আপুনি কাষ্টটো চিলেক্ট কৰিব, আপুনি কি কাষ্টৰ পৰা বিলং কৰিছে। ধৰক আপুনি এইটো কাষ্টটো চিলেক্ট কৰিব। জেনেৰেল হ'লে জেনেৰেল, ST হ'লে ST, ST হ'লে ST, OBC হ'লে OBC, MOBC হ'লে MOBC চিলেক্ট কৰিব। নেক্সট আপোনাৰ ৰিলিজন, আপোনাৰ ধৰ্ম কি সেইটো চিলেক্ট কৰিব। হিন্দু হ'লে হিন্দু দিব, মুছলিম হ'লে মুছলিম, খ্ৰীষ্টান হ'লে খ্ৰীষ্টান, শিখ হ'লে শিখ, হিন্দু শিখ জৈন আদাৰ্ছ যি হয় আপুনি দিব আপোনাৰ মতে। ইয়াতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব। মোবাইল নাম্বাৰটো ধুনীয়াকৈ বহাই দিব।
নেক্সট আপুনি কমিউনিটি কি হয়, মাইনৰিটি হ'লে মাইনৰিটি দিব, টি ট্ৰাইবছ হ'লে টি ট্ৰাইবছ দিব। আপোনাৰ এতিয়া বেংক ডিটেইলছ ভৰাব লাগিব। আপোনাৰ ইয়াৰ বেংকৰ নেমটো দিব, ব্ৰাঞ্চটো দিব, ব্ৰাঞ্চ কোডটো দিব, IFSC কোড, একাউণ্ট নম্বৰ, একাউণ্ট হোল্ডাৰ নেম, পেন নম্বৰ, এই গোটেইখিনি বেংকৰ ডিটেইলছ ভৰাই ল'ব। নেক্সট আহিলে আপোনাৰ এডুকেশ্যন ডিটেইল। আপুনি আপোনাৰ এডুকেশ্যন ডিটেইলছটো দিব, কোৰ্ছ টাইপটো দিব, HSLC নে হায়াৰ ছেকেণ্ডেৰী নে UG PG যি হয়, আপুনি ডিপ্ল'মা যি হয় আপুনি সেইমতে বহাই দিব আপোনাৰ কোৱালিফিকেশ্যন অনুযায়ী। কোৰ্ছ নেমটো দিব পাৰে, কোৰ্ছ নেম কি হয় দিব। এতিয়া আপোনাৰ কলেজখনৰ নাম বা স্কুলৰ নাম দিব, এডমিশ্যন কৰা ডেট আৰু ইয়াৰটো দিব। আপুনি গভৰ্ণমেণ্ট এমপ্লয়াৰ হয় নেকি দিব, ইয়েছ হ'লে ইয়েছ দিব, নহ'লে ন' দিব। এতিয়া আপুনি ID টাইপটো দিব, ইয়াতে পেন কাৰ্ড, আধাৰ কাৰ্ড যি হয় সেইটো বহাব, ID টাইপ, ID নাম্বাৰটো ইয়াতে দি দিব, ID নেমটো ছেম টু ছেম ইয়াত বহাই দিব। এতিয়া আধাৰ নাম্বাৰটো ধুনীয়াকৈ বহাই, এতিয়া আপুনি চাব পাৰে ফৰ্মখন গোটেইখিনি ডিটেইলছ আছে, ডকুমেণ্টছৰ কি লাগিব ইয়াতো দি আছে, এইটো পেন কাৰ্ড, ভোটাৰ ID, পাছপোৰ্ট চাইজৰ ফটো, আধাৰ কাৰ্ড, এইখিনি ডকুমেণ্টছ লাগিব। আপুনি সুধি ল'লে ভালকৈ, যেতিয়া আপুনি MLA অফিচত যাব তাত গৈ সুধি ল'লে বা স্কুলত বা কলেজত সুধি লৈ কৰিলে মানে বেছি ভাল হয়। গতিকে ভিডিঅ'টো ইমানখিনি আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো এটা লাইক কৰিব, চেনেলটো যদি নতুনকৈ চাইছে চেনেলটো ছাবস্ক্ৰাইব কৰি যাবলৈ নাপাহৰিব, ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব। ধন্যবাদ।